Guys, good morning. আজি মোৰ লগত আছে আমাৰ ফিউচাৰ লিজেণ্ড লোহিত বৈশ্য এজন মোৰ বহুত সৰুৰে কালৰ পৰা বহুত ভাল ফ্ৰেণ্ড আমি স্কুলত একেলগত পঢ়া লিখা কৰিছিলো এতিয়া পতঞ্জলিত কৰ্মৰত হৈ আছে পতঞ্জলি কৰ্মৰত নহয় মানে আচ্ছা हमको सिखा रिया है একচুয়ালি ভাল লাগে যেতিয়া লগৰ কোনোবাই অলপ আগুৱাই যায় কিবা ভাল কাম কৰি থাকে তো সকলোৰে ভাল লাগে আৰু আমাৰ ছাৰ দুৰ্গেশ্বৰ উৰ্ফ দুগো এক্সট্ৰা 22 বুলি ক'ব পাৰে আপোনালোকে কমেণ্ট ছেকশ্যনত কৈ দিব আৰু তেখেতৰ চেনেল ভিজিট কৰিব দুগো এক্সট্ৰা 22 আৰু এটা কি আছিলে চেনেলটোৰ নাম প্ৰমোট কৰি দিব মই লিংক দিম আৰু এটা কি আছিলে নামটো ডাইৰেক্ট দুগো আচ্ছা ডাইৰেক্ট দুগো এটা আছে তো ভিজিট কৰিব চেনেলত বহুত এটা জানুৱাৰী আহিছে যদি আপোনালোকে মিক্সিং গান ডিজে গান শুনিব বিচাৰে তেনেহ'লে সেইটো চেনেলত ভিজিট কৰি পাব পাৰে আৰু চেনেল মই ডিছক্ৰিপশ্যনত দিম আৰু যদি কাৰোবাৰ নিজৰ গান যদি মিক্সিং কৰিব আছে যেনেকুৱা আপোনাৰ মিউজিক কৰিব আছে ডিজে ৰিমিক্স কৰিব আছে তেখেতৰ লগত কণ্টেক্ট কৰিলে হ'ল কমেণ্ট ছেকশ্যন কৰি দিব মাত্ৰ ডিজে ৰিমিক্স বুলি নহয় আৰু যিকোনো ধৰণৰ আপোনালোকে গায়ো হয় গালেও আপোনালোকে ক'ব পাৰিব তেখেতে বনায় বাকী আমাৰ ছাৰে ক'ব কিবা কি ক'ম আৰু মই এজন মোৰ ইনস্পায়াৰ হয় এওঁক মই অলপ ওচৰৰ পৰা দেখা পাইছোঁ এওঁ মোৰ ইনস্পায়াৰ হয় এওঁ অলপ লাজ কৰিছে কিন্তু মোৰ কাৰণে যিহেতু এওঁ মোতকৈ বহুত পুৰণা ই মোৰ ইনস্পায়াৰ হয় এওঁক অলপ ছাবস্ক্ৰাইব কৰি দিওঁ মই চেনেলৰ লিংকত দি দিওঁ বাৰু আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে মোকো এওঁৰ থ্ৰু দি মোক চাই দিব ৰাইজলৈ সোনকালে 1K কৰি দিয়ক বহুত জোচ আৰু বহুত কষ্টৰ ফলত মানে ওলাই আহিছোঁ এবাৰ বহুত ওলাই আহিছোঁ আৰু আগৰ নিচিনা নহয় আৰু এতিয়া ওলাই আহিছোঁ লাগিম বুলি ওলাই আহিছোঁ এতিয়া আৰু আপোনালোকে কি কৰে আৰু তাকে ছাবস্ক্ৰাইব কৰিব এতিয়া সোনকালে 1K কৰি দিয়কচোন একো নহয় 1K কৰাটো ন ছাবস্ক্ৰাইব কৰাটো ফ্ৰী হয় একদমেই ফ্ৰী कुछ भी এই আমাৰ লগৰ দুজনে ইয়াত কথা পতাত ব্যস্ত এজনে ভিডিঅ' বনাত ব্যস্ত হৈ আছে ব্যস্ত এই চব পুখুৰী আমাৰ দুৰ্গেশ্বৰ ভিডিঅ' দেখাই থাকে চাগে আপোনালোকে চাই থাকে এইখনে পুখুৰী আৰু তেওঁৰ বাৰীৰ পিছফালে জানো বাৰী দেখাই থাকে বাৰী চাইছে আপোনালোকে তেওঁৰ ভিডিঅ'ত দেখা হ'ল দেখিয়ে থাকে এইয়া এইখনে বাৰী তেওঁলোকৰ নতুন বাৰী ন এইখন নতুন বাৰী আপোনালোকে দেখিছে এখনে নতুনকৈ বনাইছে ওচৰত নাযাম আৰু এয়া মূলা চোলা কিবা লগাইছে এই আছে গাইজ আমাৰ লগত আছে লোহিত বৈশ্য এওঁ এটা গান ই বনাই আছে কেইদিন পাছত আপোনালোকে শুনিব পাব হয় ডিচেম্বৰত হ'ব ডিচেম্বৰ কমপ্লিট হ'ব ডিচেম্বৰ লাষ্ট উইকত আৰু জানুৱাৰী ফাৰ্ষ্ট উইকত ৰেকৰ্ডিং হ'ব তো গানটো কৰি আছে পলাশ গগৈ মানে শুনিছে নিশ্চয় যেনেকুৱা পাপৰিবাৰ কইনা গানটো আৰু মানে বহুত ধৰণৰ গান এইবোৰ গান যেনেকৈ বাচি লাজে লাজে তোমালে চাম এই এনেকুৱা ধৰণৰ গানবোৰ যেনেকৈ পলাশ দাই কৰিছে তো তেখেতেই মোৰ গানটো কৰি আছে তো ডিচেম্বৰ লাষ্ট উইকত মিউজিক হৈ যাব আৰু জানুৱাৰী ফাৰ্ষ্ট উইকত মোৰ গানৰ ৰেকৰ্ডিং হৈ যাব देखा आपने लापरवाही का नतीजा है আশা কৰিছোঁ সকলোৱে আঁকোৱালি ল'ব আৰু যিহেতু গানটো কমপ্লিট হৈ গ'লে আমি অলৰেডি আপলোড কৰিম আৰু ভিডিঅ'ৰ কাৰণে লাগিম আশা কৰোঁ গানটো সকলোৰে ভাল লাগিব আৰু মই যিখিনি আপডেট হয় মই দি থাকিম এওঁ কেনেকৈ ৰেকৰ্ডিং কৰে ক'ত কেনেকৈ যায় ক'ত শ্বুটিং কৰে মইতো দিয়ে থাকিম বাৰু মই ব্লগ থ্ৰু দি দিয়ে থাকিম চ' আপোনালোকে ইয়াক ছাপৰ্ট কৰি গৈ থাকিব আৰু আগুৱাই নিবলৈ এওঁকো ছাপৰ্ট কৰিব মোক নালাগে বাৰু এওঁ কৰি দিব অলপ এওঁ বহুত বেষ্ট ফ্ৰেণ্ড মানে এওঁক আপোনালোকে চাই থাকিব মই আপোনালোকক আপডেট দি থাকিম ইয়াত দুগুহঁতৰ ঘৰৰ আলু খেতি চাক কি ধুনীয়া হৈছে আলু খেতি কি সুন্দৰ খেতি এয়া আমি এতিয়া অলপ চাহ খাই কেনে আৰু ঘৰলৈ যাম আৰু চাহ নহয় কফি হয় এওঁ কফি খাই আছে মই চাহ খাম আৰু মোক কফি বেছি ভাল নালাগে এই চাহ এওঁ মোবাইলত ব্যস্ত কিবা কৈ দিয়ক ছাৰ আৰু এওঁৰ হাঁহিটো যথেষ্ট লিজেণ্ড মানুহৰ হাঁহিটো বহুত এয়া হাঁহি নহয় ভিডিঅ'ত আহিলে আমাৰ এয়া এইটো হ'ল পতঞ্জলি বিস্কুট বাবা ৰামদেৱ বুলি ভাবিছে নেকি নহ'ব পাৰে आपसे बेटर उम्मीद किए थे हम ভালকে লগত আছে কেক এইটো ফূৰ্তি কৰক হেণ্ডমেড নেকি এইটো হোমমেড এই চাক গাইজ আপোনালোকে দেখিছে এয়া কফি বোলে এইটো কফি এনেকৈ কালাৰ চ' গাইজ ধৰা খাই গ'লে এই হোৱাটছএপ গাইজ মই মিছা কথা নকওঁ কফিয়ে হয় এইটো বাবা ৰামদেৱৰ পৰম ভক্ত চ' মিছা কথা নকয় বাৰু অলপ খালি চাহ ঢালিছোঁ ইয়াতে মিক্স কৰিছোঁ এই ভিডিঅ'টো ভক্ত বাবা ৰামদেৱক প্ৰেৰণ কৰক জয় স্বামী ৰামদেৱ কি জয় হওক দুগত ঘৰ পৰা আমি গৈ আছো ইমান সোনকালে কিয় যাব ওলাই আছো মই ক'বলৈ ভিডিঅ'টো বনাই আছো খামাক থব গৈ আছে
ইমান সোনকালে যাব ওলাইছো যে কিয় মানে কি ক'ম আৰু কাম বন থাকে ঘৰত বহুত কাম আছে এই ফটোৱা কেইটা যাব দিয়া নাই কিন্তু যাবতো লাগিব ন ইমান কাম থাকে ঘৰত আকৌ এদিন দেখা হ'ব So guys, finally ঘৰ আহি পালো এয়া চাক আমাৰ লগত আহিছে লোহিত আৰু এই আমাৰ মোক বহুত কষ্ট কৰি লৈ আনিছে আজি তাক তেওঁৰ বাৰ্থডে তেওঁ মই বহুত অশান্তি কৰিছো নাথাকিলে ইহঁতেহে তেওঁ লৈ আনিলো ধন্যবাদ গাইছ ভিডিঅ'